হাই বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক মোৰ ইজি এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই শিশুসকলৰ বাবে শিশুসকলৰ উপযোগীকৈ এখনি এৰ পৰা আৰম্ভ কৰি জেডলৈ মই ইংলিছৰ এটা টপিকছ লৈ আহিছোঁ। হয়তো বহুত ধৰণৰ ইউটিউব চেনেলত, বহুত ধৰণৰ কিতাপত বহুত ধৰণৰ আছে। মই সেম কণ্ডিশ্যনেৰে বনাইছোঁ, যদিও ভিডিঅ'ৰ মাজেৰে ল'ৰা ছোৱালীবিলাকে শিক্ষা আহৰণ কৰি বেছি ভাল পায়। ভিডিঅ'ৰ জৰিয়তে শিক্ষা আহৰণ কৰি অইন এক মজা পায়। সেয়ে মই অকণমান প্ৰয়াস কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত। যদি আপোনালোকে এইখন ভিডিঅ' চাই আছে আৰু আপোনালোকৰ বাচ্চাসকলক সেইখন ভিডিঅ' শিশু উপযোগী ভিডিঅ' দেখাব পাৰে, মই বিশেষকৈ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি প্ৰি নাৰ্চাৰীলৈকে সেই ভিডিঅ'টো বনাইছোঁ। আৰু সেই ভিডিঅ' যদি মোৰ নতুন বন্ধু কোনোবাই চাই আছে, নিশ্চয় মৰম কৰি এটা ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ কোনোবাই পুৰণা বন্ধু চাই আছে, তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। বাচ্চাসকলে, বিশেষকৈ শিশুসকলে এটা মনোৰঞ্জনৰ দ্বাৰা শিক্ষা আহৰণ কৰি বেছি ভাল পায়। গতিকে আমি যিমান পাৰোঁ সিহঁতক আনন্দদায়ক পাঠদানৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰাব লাগিব, যেতিয়ালৈকে সিহঁতে বুজা শুনা নহয়। গতিকে আহক আমি এই ভিডিঅ'টো A for apple, B for ball, C for cat, D for dog, E for elephant, F for fox, G for grapes, H for horse, I for ice cream, J for jog, K for kite, L for lion, M for mango, N for nest, O for orange, P for parrot, Q for queen, R for rose, S for sun, T for tiger, U for umbrella, V for van, W for words, X for X-ray, Y for walk, Z for zebra. Thank you.